বৰপেটাৰ সৰ্থেবাৰীত হৈছে পৰ্যটনৰ কেন্দ্ৰ। BM নেষ্টে এতিয়া বহুজনক আকৰ্ষিত কৰিছে। থকা খোৱাৰ পৰা অৱসৰ বিনোদনৰ সকলো আছে সুবিধা। বৰঘোপা গাঁৱৰ নৱজিত কল্পনাৰ নাম আজি মানুহৰ মুখে মুখে। চাওক এই বিশেষ প্ৰতিবেদন। ভিৰৰ মাজতো কিছু মানুহ ব্যতিক্ৰম। ভোগবাদী সমাজৰ প্ৰচলিত নিয়মৰ বিপৰীতে কিছু মানুহে নিজৰ কৰ্ম আৰু প্ৰচেষ্টাৰে কেৱল নিজকেই নহয় সমাজখনকো আগুৱাই লৈ যায়। এনে এগৰাকী ব্যক্তি সৰ্থেবাৰী সমীপৰ বৰঘোপা গাঁৱৰ নৱজিত তালুকদাৰ। নৱজিত তালুকদাৰ আৰু কল্পনা তালুকদাৰৰ সপোন এই উপজা গাঁও বৰঘোপাতেই উঠলি উঠিছে। হিন্দু মুছলমান কিম্বা বড়ো মিয়াৰ মিলনভূমি এই বৰঘোপা অঞ্চল। সকলোকে লগত লৈ আগুৱাই যোৱাৰ সপোন। অত্যন্ত পিছপৰা বৰঘোপা অঞ্চলৰ ৮০% লোকেই কৃষিজীৱী। উদ্যোগ অথবা পৰ্যটকৰ নাছিল কোনো চিনচাপ। দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা নৱজিতে দেখিছিল সপোন। সেই সপোন পূৰ কৰিবলৈ বৃহত্তৰ অঞ্চলৰ লোকক লৈ আগবাঢ়ি আহিল। বৃহৎ পথাৰৰ মাটি ভেটি লৈ খোলা হ'ল BAM নেষ্ট। শিশু চেমনীয়া প্ৰাপ্তবয়স্ক সকলো লোকে অৱসৰ বিনোদন কৰিব পৰাকৈ আছে পৰ্যাপ্ত সুবিধা। খোৱাৰ বাবে আছে সুস্বাদু গাঁৱলীয়া খাদ্যৰ লগতে দেশী বিদেশী খাদ্য সম্ভাৰ। ধনী দুখীয়া সকলো লোকে এই ৰিজৰ্টত খাবলৈ আহে। গংগা যমুনা নাহৰ তগৰ এনেকৈ নিভাঁজ অসমীয়া নামেৰে নামাকৰণ কৰা হৈছে 12টাকৈ কোঠা। কোঠাসমূহ শীততাপ নিয়ন্ত্ৰিত। BM নেষ্টলৈ আপুনিও আহক। এটা দিনৰ বাবে আপুনিও গাঁৱৰ মজা ল'ব পাৰিব। চহৰীয়া জীৱনৰ এৰাই চলা নৱজিত তালুকদাৰে পৰ্যটন নিগমৰ সাহায্যৰ সংস্থাপন কৰা এই ৰিজৰ্টত বহু লোকক দিছে সংস্থাপন। দম্পতীহালৰ প্ৰচেষ্টাত আজি সকলোৱে একেমুখে শলাগিছে। নেষ্টৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই অসমবাসীকে। আৰু ইয়াত আমাৰ যিখিনি মানুহ আহিছে গোটেইখিনি আমাৰ ভালেই পাইছে। মই আপোনাৰ ষ্টাফৰ পৰা কৈছোঁ BM নেষ্টৰ পৰা। আৰু আপোনালোকে আহিলেই নাইট ষ্টে কৰিব পাৰিব। নাইট ষ্টে কৰি আপোনালোকে ধুনীয়া পাব। আমাৰ লোকেশ্যনটো হৈছে বৰঘোপা। আপোনাৰ যদি আহে আপোনালোকৰ সৰ্থেবাৰীৰ পৰা সৰ্থেবাৰী ৰোডৰ পৰা আহিলে আপোনাৰ লেফ্ট চাইডে দেখাই পাব আপোনালোকে। আমাৰ যিখিনি বস্তু ফেচিলিটি দিছে সেই ফেচিলিটিৰ ফালৰ পৰা আমাৰ এখন ডাঙৰ মানে AC এটা ৰেষ্টুৰেণ্ট আছে। সেইটো বনাই আছোঁ, ঠিক মানে কমপ্লিটলি হোৱা নাই। AC ৰেষ্টুৰেণ্ট হ'ব। আৰু আমাৰ যিখন তাৰমানে কিটচেন সেইটো আমাৰ খুব ভাল ফেচিলিটি দিয়া যায়। খোৱা লোৱাটো মানে প্ৰাইচবিলাকো মানে খুব মাৰ্জিত ধৰণৰ দিয়া হৈছে। তাৰমানে বেছিও নহয় প্ৰাইচবিলাক, ঠিক তেনেদৰে। আৰু এইখন এই এলেকাত প্ৰথম মানে আমাৰ যিখন চব ইমান ভিতৰীয়া অঞ্চলত আমাৰ যিজন নৱজিত তালুকদাৰ বুলি আমাৰ যিজন তাৰমানে সেই মানে মালিক বুলি কওঁ আমি, তেওঁ যিটো মানে চিন্তাধাৰাৰে যিখন ৰিজৰ্ট বনালে আমাৰ ইমান ভিতৰীয়া অঞ্চলত এটা ইমান মানে ভাল এটা চিন্তাধাৰা কৰি আৰু এই ৰিজৰ্টখন বনাইছে। ইয়াত হিন্দু মুছলিম বুলি কোনো কথাই নাই। ইয়াতে এটা সমন্বয়ৰ যিটো মানে ধাৰা আমাৰ এই ৰিজৰ্টত এতিয়া আমি দেখিবলৈ পাইছোঁ। কাৰো মনত মানে দ্বিধা নাই, কাৰো মনত খং নাই, মানে বেয়া ভাৱ নাই। এইক লৈ তাৰমানে ৰিজৰ্টে আমাক মানে একতাৰ দলেৰে বান্ধিছে তাৰমানে আমাৰ এই এৰিয়াখিনিক। নিউজ ডেস্ক ফৰ নেশ্যন আছাম।